मैं क्या बताऊं আপোনাক যদি এফালে যদি আপোনাক কাটা বিস্কুট দিয়ে তো আনফালে যদি আপোনাক গাখীৰ থকা ক্ৰীম লগোৱা যদি বিস্কুট দিয়ে আপুনি কোনটো বিস্কুট খাব हेलो কনফিউজ কৰি দিব মানে এনেকৈ আপোনাৰ সন্মুখত যদি এফালে যদি কাটা বিস্কুট দিয়ে বেলেগ ফালে যদি আপোনাক গাখীৰ থকা ক্ৰীম থকা বিস্কুট দিয়ে আপুনিতো নিশ্চয় গাখীৰ থকা বিস্কুটটোৱে খাব হয় নাই কথাটো হয় নাই বাৰু চিন্তা কৰি চাওক नो 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 একেবাৰে বগা ফিটা ওলাই লৈছে क्या बोला तूने কেইটামান ভিউজ গোটাবলৈ আজিকালি ভিউজৰ পৰা কেইটকা পাবি হা কেইটকা পাবি ভিউজৰ পৰা এই আন্ধাৰে মুন্ধাৰে ৰাতিকে ডিউটিটো চলাই থাকিবি এজনৰ পৰা 500,000 টকা কামাই থাকিবি হা बात तो सही है ৰাস্তাই নাপালি আৰু ইনকাম কৰিবলৈ মানি লাগে আৰু য'ত ত'ত যেনেকে তেনেকে ভিডিঅ' কৰি দিলেই হৈ যায় কয়লা খনিৰ সুৰুঙা উলিয়াই ৰাখিছে মোৰে পিয়া মাৰি আছে এই খিৰিকীৰে পলকতে अच्छा যেনেকে জোনবাইক মাতিছে জোনবাই খিৰিকী দি সোমাই যাব একেবাৰে ভিতৰত नहीं হেই খিৰিকী বন্ধ কৰি ল অলপ ইমানকে খিৰিকী খুলি দিছ জোনবাই ভিতৰলৈ সোমাই যাব খিৰিকীটো চাক না খুলি লৈছে একদম জোনবাইক মাতি আছে খিৰিকীৰে পলকতে জুমি বেলেগ ডান্স দেখুৱাই দিলে কিন্তু এইটো ৰাইজক আপুনি মই মানে 1000বাৰ প্ৰেক্টিচ কৰিলেও নোৱাৰিম মানে ডান্সটা এবাৰ ৰিপিট কৰি চাই লওক সো গাইস যদিহে লাগিছে আপোনাৰ গৰম ইহঁতক অলপ অলপকৈ কমেন্ট বক্সত দি যাক মৰম बात तो सही है লগতে মোৰ পেজটো আধৰুৱা নকৰিব ফলো কৰি তক এনেকুৱা এন্টাৰটেইনমেন্ট ভিডিঅ' চাব পাৰে আৰু লগতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি অলপ আগুৱাই লৈ যাব তেতিয়াহে মই আপোনালোকৰ পৰা উৎসাহ আৰু প্ৰেৰণা পাম আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ম তো গতিকে পেজটো সাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাওক ঠিক আছে তো আজিলৈ আহিছোঁ লগ পাম পুনৰ পৰৱৰ্তী ভিডিঅ'ত সকলোৱে সুস্থ থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ